आज सरकार ब्रिटिश सरकार गठन हुआ पिছত प्रथमबार मैं आज भेरगांव साब डिविजनत ननै सामब्रां अंचल खवा पानीर आसनी आमार जयन्तमल्ल बरुवा डांगरियार नेतृत्वत जेतु खवा पानी आसनी JJMर हेतु मैं उद्बोधनी करिछु प्रथम शिव हुआ पिছত ইয়াত নেক্সটতে মই এতিয়া এই বড় বাজাৰত ধনসি নদীৰ ওপৰত যেটো ব্ৰিজ সেটো মই ফাউণ্ডেশ্যন কৰিলো ইয়াৰ নেক্সটত আমাৰ এতিয়া আমাৰ দলৰে বিজয় উৎসৱ আছে ইয়াৰ লগত আমাৰ যেটো BTC চুক্তি দ্বাৰা যেটো নতুন আমি দেশের উদ্যোগত ইয়াত আমি থাকিম বাসিতে বিটিআর যেখিনি নতুনকে ভিসিডিসি অন্তর্ভুক্ত এবার করা হয়েছে সেইখিনি কেতিয়ালৈকে কাৰ্যক্ষম হৈ উঠিব না এইটো এতিয়ালৈকে তাৰমানে BCDC যিখিনি গঠন হ'ব লাগে কমপ্লিট হোৱা নাই অতি সোনকালে কমপ্লিট হ'ব আৰু আমাৰতো স্পষ্ট কথা 50% ওমেন 50% জেন্টস এইটো চলি আছে স্যার এফসি আন্দোলন কৰি আছে এফসিটো আজি নতুন কথা নহয় এফসি আন্দোলন কৰিবই মেলা নিজৰ দল বিস্তাৰ কৰিব বুলি কৈছে আপুনি কি ক'ব এই ক্ষেত্ৰত কোনে ইউপিপিএল মণিপুৰ মেঘালয়ত বোলে ডিমাণ্ড দিছে কি ক'ব না ইউপিপিএল ভাল দল যাব পাৰে কিয় অসম
বিটিচিৰ সব বাহিৰতো সব সব জায়গাতে যাব পাৰে। স্যার এনডিএৰ পৰা ইউপিপিএল বাহিৰ হ'ম বুলি কৈছে কিন্তু আমি আমি ক'ব লাগে নেকি এইটোতো ইউপিপিএলৰ কথা, বাহিৰত থাকে না ভিতৰত থাকে ইহঁতৰ কথা। 28টা সমষ্টিত প্ৰাৰ্থী দিব বোলে বিধানসভা নিৰ্বাচন। দিব দে। ওদালগুৰিত মিনি সচিবালয়টো কেতিয়া এইটো আৰম্ভ হ'ব চিন্তা কৰিব নালাগে। মিনি সচিবালয় অতি সোনকালে আৰম্ভ হ'ব দে। থাৰ্ড গ্ৰেডৰ ফৰেষ্টৰ এইকেইটা কি হ'ব? থাৰ্ড গ্ৰেড বা গ্ৰেড ওৱানৰ যিখিনি ফৰেষ্টাৰৰ চাকৰি দিছে ইয়াৰ ওপৰত কুৱেৰি হ'ব। কুৱেৰি হোৱাৰ পিছত যদি জেনুইন হয় চবেই পাব, যদি জেনুইন নহয় কেঞ্চেল হ'ব। সেইটোৱে টেটৰ শিক্ষকসকল চিন্তিত হৈছে টেটৰ শিক্ষকসকলে যিবিলাক মেৰিট লিষ্টত আছে সেইবিলাক চাকৰি পাব, একো চিন্তা কৰিব নালাগে দেই। ঠিক আছে